পিজিআৰ ভিজিআৰো হৈ যাব লাহে লাহে আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে এফিডেভিটৰ কপিও আপোনালোকে সিএমৰ পৰা লৈ ল'ব আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম আমি এফিডেভিট দিলো আপোনালোকে কপি সিএমৰ পৰা লৈ ল'ব হা বাবা এটো হাইকোৰ্টত এতিয়া আমি পিটিশন দিছো হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰী ভিতৰতে যাতে শুনানি হৈ যায় আৰু কিন্তু ভিজিআৰ পিজিআৰ যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি সব উইথড্ৰ কৰি দিম এতিয়া মই 14 তাৰিখে ডিফুত আহিম কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি লম আপোনাৰ ফানৰ পৰা কাৰ্বি আংলঙত কিবা ফান্ড দিয়া আছিল এটো কাউন্সিল কাৰ্বি আংলঙত এমএলএত কো কাউন্সিল ইলেকশনটো বেছি ইম্পৰ্টেন্ট গতিকে কাউন্সিলতো এবাৰ সিটু বাঢ়িব 44 হ'ব গতিকে কাৰ্বি আংলঙত এবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব আৰু এটা কথা দেখা পোৱা গৈছে ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগদ জিলাত 3 বজাৰ 20 টকাৰ পৰা 30 টকালৈ কিন্তু কাৰ্বি আংলঙত 80 টকাৰো অধিক কাৰণ ইয়াত এটা দলে কোনো পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পেলাই এটা ঠিক আছে এটা কাম কৰিব 14 তাৰিখে মই আহিম মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব মই ব্যৱস্থা লৈ ল'ম আৰু সমবায় সমিতিসকল কি ফিংগাৰপ্ৰিন্ট দিয়া লৈ পেলাই যথেষ্ট অসুবিধা মোক গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহিম মোক লিখি দিব কবাত অলপ মাটিৰ গণ্ডগোল আছে নহয় ফৰেষ্টৰ গণ্ডগোল অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব ফ্লেশ নিউজ জিন্দাবাদ হা বাবা ঠিক আছে গৈ থাকো সকলোকে